আৰু এই আহি গ'ল লেগ পিচ মছলা ওপৰত আহি গ'ল লেগ পিচ আৰু কি পিচ দিবা এতিয়া আৰু এটা লেগ পিচ ওৱাও আৰু আছে নেকি লেগ পিচ আৰু এটা ৱা তিনিটা লেগ পিচ আহি গ'ল বন্ধুসকল তো আজি মানে খানা বঢ়িয়া হ'ব নেকি কি বনাবা চিকেন গ্ৰেভি নেকি তো ৰান্ধনীটো তাই মামু আজি ৰান্ধনী বঢ়িয়াকৈ মিহলাই দিয়া বঢ়িয়া আজি বনি আছে আমাৰ চিকেন আৰু ইয়াত আছে পোলাওটো বনোৱা হৈ গ'ল বাৰু এতিয়া অকণমান গেছ যাব গেছ গ'লে আৰু দেখাব পাৰিম বাৰু খুলি কেনে ন পোলাওটো বঢ়িয়া কালাৰ পূৰা কালাৰ লাগিছে বঢ়িয়া ধুনীয়া হৈছে ধুনীয়া ঢাকি দিলা চৰিয়া দি ঢাকন বনাইছা কেৰাহী ডাঙৰ যেতিয়া আৰু ঢাকনটো আৰু সেয়ে কৰিব লাগিব উপায় নাই আৰু মানে আজি যিহেতু 26 জানুৱাৰী তো 26 জানুৱাৰী উপলক্ষে মানে আজি মিছেছৰ ঘৰত আহিছোঁ চ' মিছেছৰ ঘৰত মানে এইবোৰ আয়োজন কৰি আছে কিবা পোলাও চিকেন দেখালোঁ বাৰু অকণমান আগত চিকেন বনাই থকা তো 26 জানুৱাৰী বুলি আজি মানে খানা খাম আৰু ঘৰতে চবেই মিলি তো আজি মানে হ'ব এটা সৰু সুৰা ফুড ব্লগ তো ইফালে মানে চৌকাটো ইয়াত তো মই মানে অকণমান বাহিৰত ওলাই আহিছোঁ বাহিৰ ফালে অকণমান ভিডিঅ' বনালোঁ বাহিৰত আহি আকৌ সোমাই যাওঁ বাৰু ভিতৰত এতিয়া আকৌ সোমাই যাওঁ ঢাকনখন অতৰালা নেকি দেখিছোঁ দেখুৱাচোন আমাৰ ৰাইজক কালাৰ মস্তি আহিছে এনেকৈ আধা কেঁচা খাই দিওঁ নেকি আৰু ইফালে পোলাওটো হৈয়ে গৈছে পূৰা মায়ে এইফালে পোলাওটো ওলাই দিছে ভেজ পোলাও চিকেন লগত খালে চিকেন পোলাও হৈ যাব ন এইফালে ক'ত লুটুক পুটুককৈ দৌৰি আছা খাব পাবি ক'ত লুটুক পুটুককৈ দৌৰি আছা মাংস খাবলৈ মাংস লাগে ইয়াক মাংস দিয়া মটু ভাইক মাংস দিয়া মাংস খাব ইও ৰখি আছে একদম চৌকাৰ ওচৰত মাংস খাব ৰখিছে খুজি আছে মাংস আৰু এইফালে এতিয়া চিকেন বনাই থাকোঁতে লগতে এইবিলাক হয় চিকেন পট তাৰমানে মোৰ চাচু মায়ে অকণমান চিকেন পটো লৈ আনিছিলে তো তাকে অলপমান ভাজিলে দি দিয়া পানী আৰু এইফালে এতিয়া চিকেনটো চাওক পূৰা ধুনীয়া লাগিছে হ'বই আৰু অকণমান দেৰি পিছত তাৰমানে খাওঁ পূৰা লাগিছে নহয় জানো তো বাৰু চিকেন পটটো অকণমান খাই লওঁ চিকেনটো হৈ থকালৈকে তো বাৰু খাই জনাই আছোঁ টেষ্টটো ভাল লাগিছে মাংসখিনি হৈ গ'ল দেই কালাৰটো কেনেকুৱা হৈছে ন ক'বচোন আপোনালোকে মাংস হৈ গ'ল ন কালাৰটো এবাৰ ক'ব আপোনালোকে কেনেকুৱা হৈছে তো ৰাইজসকলে কমেণ্ট কৰি ক'ব কালাৰটো কেনেকুৱা হৈছে কালাৰ মানে টেষ্টটো ভাল হ'ব তেওঁ কালাৰৰ কথা সুধিছে তাই মোৰতো ভালে লাগিছে বাৰু তো হৈ গ'ল মাংস গৰম মাংস একদম ধোঁৱা ওলাই আছে হৈ গ'ল ঠাণ্ডা দিনত একদম ধোঁৱা ওলোৱা গৰম মাংস খোৱা মজা বেলেগ আমাৰ কাহি লাগি গ'ল চাই লওক পোলাও সব পোলাওৱে এতিয়া মায়ে মাংসটো ওলাব সকলোৰে বাটিত এয়া চাওক মাংসটো কালাৰটো কেনেকুৱা হৈছে বাৰু জনাবচোন জনাব দে চবে জনাই থাকিব পোলাও আহি গ'ল তো অকণমান দেৰি পিছত চাগে ইয়াতে চিকেনো আহিব অলপ ধোঁৱা ওলাই আছে চিকেন অলপ কিবা নিচিনা আহিছে বাৰু চ' ইয়াতে পোলাও আহি গ'ল অকণমান দেৰি পিছত চাগে চিকেনো আহিব তো চিকেন লগত মিলাই চিকেন পোলাও খাই যাম ভেজিটেবল পোলাও এইফালে দেউতা বহি আছে পূৰা স্পৰ্টছৰ কাপোৰ পিন্ধি ইফালে মায়ে এতিয়া মাংসটো ওলাব আৰু বাটিত সকলোৰে বাবে 26 জানুৱাৰী উপলক্ষে আমি চবেই মিলি মানে খাব লৈছোঁ আমাৰ ফেমিলিৰ লগত চিকেন তো এইটো হ'ল মোৰ চিকেনৰ বাটি আৰু চবতকৈ আগে দেখাই দিওঁ ইয়াতে আছে একদম চবৰে প্ৰিয় লেগ পিচ তো লেগ পিচ বহুতে খাই ভাল পায় তো এইটো মই এনেকৈ খাই মোৰো ভাল লাগিব তো ইফালে হ'ল পোলাও ইফালে হ'ল মোৰ চিকেনৰ বাটিটো লেগ পিচটো দেখি মানে একদম মন খুচ হৈ গৈছে চাগে ন তোমাৰ গৰম পানী যিহেতু ঠাণ্ডা দিনত গৰম পানী খাব লাগে তো ইফালে আৰু অকণমান কিছু সময়ৰ এইফালে দেউতাই খাবলৈ লৈছে খোৱাখিনি আমি আৰম্ভ কৰি দিওঁ লেগ পিচ দি আৰম্ভণি এই উঠি গ'ল
আমাৰ মুটু ভাই খা মৰমতে দিছো ল এটাই দিছো তাৰমানে সি অলৰেডি আগত খাইছে সেইকাৰণে বেছি খুৱাব নাই অভাৰ খোৱালে মানে বমিটিং হ'ব পাৰে ন মানে আমাক খোৱা দেখিছেতো তাৰ মানে খাও লাগি গৈছে আৰু পুৰা খাই আৰু এই বেটাটো আমাৰ উঠি আহিছে চা বেটাটো আমাৰ বেটা আৰু এটা খা খা আৰামছে খা দেই খা তো খাই বই ললো আৰু খাই বই অৱশেষত তামোল পাণ খুৱাই দিলো তোৰো খোৱা হ'ল দেই বাবু ইয়াতো খোৱা হ'ল আহি যা তাৰ পেট ভৰা চাগে আৰু লাগে তাক কাৰণ যিমান দিলো খাই থাকে বাৰু বাই বাই সকলোকে